দেৰগাঁৱত কংগ্ৰেছৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ। সমাগত 2021 বিধানসভা নিৰ্বাচন। 126টা সমষ্টিত সকলো ৰাজনৈতিক দলে নিজৰ নিজৰ ৰণনীতি অনুসৰি কুচকাৱাজ আৰম্ভ কৰিছে। তাৰে এটা সমষ্টি 97 নং দেৰগাঁও বিধানসভা সমষ্টি। এই সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত। এই সমষ্টি বৰ্তমান অগপৰ দখল। এতিয়া অগপ বিজেপি অন্যান্য দলৰ লগতে বিৰোধী দল কংগ্ৰেছেও ৰণকৌশল তৈয়াৰ কৰি ৰাইজৰ মাজলৈ লৈ গৈছে। এইবাৰৰ কংগ্ৰেছৰ পৰা টিকেটৰ দৰত আছে প্ৰাক্তন বিধায়িকা আৰতী কছাৰী হাজৰিকা, যোৰহাট জিলাৰ কংগ্ৰেছৰ প্ৰশাসনিক সম্পাদক কৃষ্ণ দাস, বিশিষ্ট যুৱ ব্যৱসায়ী বাণী হাজৰিকা, ডক্টৰ ৰমানন্দ দাসৰ লগতে প্ৰাক্তন কলিয়াবৰ লোকসভা যুৱ কংগ্ৰেছৰ সভাপতি জয়ন্ত হাজৰিকাকো কিছু কংগ্ৰেছ কৰ্মীয়ে বিচাৰিছে। সেয়েহে প্ৰাৰ্থিত্ব প্ৰয়াসী ব্যক্তিসকলে পৃথকে পৃথকে বিভিন্ন ঠাইত কুচকাৱাজ আৰম্ভ কৰা দেখা গৈছে। কংগ্ৰেছ কৰ্মীসকলে সমষ্টিটোত পুনৰুদ্ধাৰৰ বাবে কংগ্ৰেছ হাইকমাণ্ডে যাকে টিকেট দিব তেওঁক লগত লৈ কাম কৰি যাব বুলি কয়। দেৰগাঁৱৰ পৰা মন্ত্ৰী খাউন, আছাম টুডে। সমষ্টিৰ পৰা মানে উঠিব বিচাৰি কিহৰ কাৰণে বিচাৰিছে আপুনি? মই আজি দীৰ্ঘদিন ধৰি দলত লাগি আছোঁ। মই NSY কৰিছোঁ, যুৱ কংগ্ৰেছ কৰিছোঁ, মই ব্লক কংগ্ৰেছৰ সভাপতি আছিলোঁ, ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ মই বিভিন্ন পদবীত আছোঁ আৰু আজিৰ তাৰিখত মই যোৰহাট জিলা কংগ্ৰেছ কমিটিৰ এডমিনিষ্ট্ৰেটিভ জেনেৰেল ছেক্ৰেটাৰী। গতিকে মই দীৰ্ঘ পৰিক্ৰমাৰে দলটোত লাগি আছোঁ আৰু তাৰোপৰি মই দেৰগাঁও সমষ্টিৰ স্থায়ী বাসিন্দা। মই ইয়াৰ স্থানীয় প্ৰাৰ্থী। গতিকে মোৰ এটা টিকেট বিচৰা এটা ৰাইট এটা আছে, যিহেতু আমাৰ নিচিনা মানুহে টিকেট বিচাৰিব পাৰে। দীৰ্ঘদিন ধৰি আজি 32 বছৰ মই দলীয় কাম কাজত লাগি আছোঁ। গতিকে সেই হিচাপে মই দেৰগাঁৱৰ স্থায়ী বাসিন্দা আৰু মই দেৰগাঁৱৰ হাৱা পানী খাই ডাঙৰ দীঘল হৈছোঁ। ইয়াৰ সকলো জনসাধাৰণৰ লগত এটা মোৰ সুসম্পৰ্ক আছে। দেৰগাঁও সমষ্টি 1,62,000 ভোটাৰ এই সমষ্টিটোত 210টা বুথ কমিটি থকা এই সমষ্টিটোত মোৰ এটা দীৰ্ঘদিনীয়া এটা সম্পৰ্ক আছে। সেইবাবে মই টিকেট বিচাৰিছোঁ। মই 2011তো বিচাৰিছোঁ, 2016তো বিচাৰিছোঁ আৰু 2021তো মই টিকেট বিচাৰিম বুলি ইতিমধ্যে মই নিজে মনস্থ কৰিছোঁ। আৰু মই ভাবিছোঁ যে দলীয় এই কাম কাজত লাগি থকাৰ কাৰণে মোৰ টিকেটৰ সম্পৰ্কত দলীয় হাইকমাণ্ডে বিবেচনা কৰিব। যদি হাইকমাণ্ডে আপোনাৰ টিকেট নিদিলে নাই, দলৰ কাম কৰিম। আগতো কৰিছোঁ। 2011 চনত টিকেট বিচাৰিছোঁ, তেতিয়া দিয়া নাই, মই দলৰ কাম কৰিছোঁ। 2016 চনতো মই টিকেট বিচাৰিছোঁ, মোক দলৰ টিকেট দিয়া নাই, মই দলৰ কাম কৰিছোঁ। 2021তো বিচাৰিম। যদি তেওঁলোকে ভাবে যে কৃষ্ণ দাসক টিকেট দিব নালাগে, তেওঁ দলৰ কামেই কৰক, দলৰ কামেই কৰিম।